Hello. Yeah. I'm feeling of the horny today. At catch of the evening. I so horny right now. হর্নি মানে কি ফিল কৰি আছ তই? Horny. হর্নি মানে বেমাৰ. গাটো অকমান বেয়া লাগিছে. অ হয় নেকি? তেন্তে ময়ো আজি অফিচৰ পৰা ছুটি লৈ লওঁ। হেল্ল' দত্ত, শৰ্মা ছাৰ অহা নাই নেকি? মই আজি অফিচলৈ আহিব নোৱাৰিম। মোৰ ল'ৰাটোৰ গা ভাল নাই, অকণমান হৰ্নি ফিল কৰি আছে। হয় আৰু বৰষুণ বতৰৰ দিন, মই অকণমান হৰ্নি ফিল কৰি আছো। তাৰ ওপৰত তাৰ মা ঘৰত নাই আৰু বেছিকৈ হৰ্নি ফিল কৰি আছো আকৌ। মই কালি আহিম। ৰক, মই পেৰাচিটামল লৈ আহিছো। হেল্ল'. কামটো কৰিলি? আৰে তই নোৱাৰিছো মোক ক, মই কৰি দিছো। ষ্টপিক সচ এ পুচি ইয়াৰ। এতিয়া আকৌ পুচি কি হয়? হৰ্নি. হৰ্নি মানে বেমাৰ. ক আকৌ। পুচি মতলব মেকুৰী। মেকুৰী 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 কি যে তহঁতে আজিকালি ল'ৰাবোৰ নতুন নতুন ভাষা ওলাই থাকো। হেল্ল' ভাবিজি, নমস্কাৰ। আৰু আপোনাৰ খবৰ খাতি কেনেকুৱা? আৰু শৰ্মা ছাৰ ক'ত? হয় নেকি? মেকুৰীক ফুৰাবলৈ গৈছে? পুচিক ফুৰাবলৈ গৈছে। কিন্তু ভাবিজি, আপোনাৰ পুচিটো কিন্তু বহুত ভাল হয়। দেখিবলৈ ইমান ধুনীয়া। মোৰ জীৱনত মই ইমান পুচি দেখিলো, কিন্তু আপোনাৰ নিচিনা পুচি দেখা নাই। 3 বছৰৰ পৰা দেখি আছো। শৰ্মাজী মোক সদায় দেখায় নিজৰ মোবাইলত। হেল্ল' হেল্ল' হেল্ল', কি হ'ল? কাটি দিলে যে?